এবাৰ কি হ'ল গাহৰিয়ে মানে 3টাহে পোৱালি দিলে দেই। ইমান ডাঙৰ গাহৰিজনে 3টা পোৱালি দিলে দেখিছেনে? এবাৰ গাহৰি একদম লোকচান। 4টা পোৱালি দিছিলে, এটা মৰি থাকিলে তাৰ ওপৰত। 3টাহে পোৱালি দিলে, থাকিলে 3টা। এইজনী ইমান ডাঙৰ গাহৰিজনী খাই খাই একোডাল নহ'ল। এজনী কাম নাই, সেইজনী কৰ্চ নহয়। এজনী বিকিবলৈ হৈ আছে। কিমান লাগে? 36 কৈ আছে এইজনী। ডাঙৰ আছে গাহৰিজনী, মই ভালকৈ দেখাব পৰা নাই, ভিতৰত সোমাব পৰা নাই মই। তাৰপৰা এতিয়ালৈকে বোলে 34 দিছে, 36 লাগে বোলে। আৰু গাহৰি যদি কোনোবাই কৰিম বুলি ভাবিছে, এইবোৰ মানে কোনো মই বোলে পামেই সেইটো কথা নহয় পইচা। কাৰণ জিঅ' লগা বস্তু এইবোৰ কেতিয়া কি হয় নাজানো। এতিয়া আমাৰ 50,000 টকা একদম মানে চকুৰ আগত লোকচান। যদি 10টা পোৱালি দিলেহেঁতেন 5,000কৈ 50,000 টকা হ'লহেঁতেন। এতিয়া আমাৰ সেয়াও নহ'ল। দেখিছেনে 3টা পোৱালি বাৰু, দেখিছেনে ইমান ডাঙৰ গাহৰিজনী 3টা পোৱালি কেনেকুৱা লাগিব বাৰু। আৰু যোৱাবাৰ দিছিলে 14টা পোৱালি, আৰু এতিয়া দিলে 4টা পোৱালি, তাকো এটা মৰিলে। আৰু ইমান কষ্ট, ৰাতি 2:30 বজাৰ পৰা ৰখি 7টা বাজি গৈছেগৈ। তাৰপৰা আকৌ সেয়াও তাৰপৰা ডক্তৰ মাতিবলগীয়া হৈছে। আকৌ জল সৰা নাই নে কি ন, জল সৰা নাছিলে। তাৰপৰা আকৌ ডক্তৰ মাতিছে, আকৌ ডক্তৰে বেজি দি আকৌ তাই পেটত পোৱালি আছে নেকি তাক চাইছে। আৰু মানে এইবোৰ বেছিহে গৈছেগৈ আমাৰ। আৰু কষ্ট ফলটো আছেই, সদায় সেয়া কষ্ট সদায় কৰিব লাগে। কষ্ট কৰা মানে ফলটো নোলালেই। গাহৰি পোৱালিকেইটা যিকেইটাহে 3টা পোৱালি দি এয়া সেইকেইটা বেজি দিব লাগিব। এইকেইটাক 3টা হ'লেও ঘৰতে থ'ব লাগিব। এইকেইটা যদি কোনোবাই গাহৰি মানে ল'ম বুলি ভাবি আছিলে, আশা কৰি আছিলে, আশা কৰি লাভ নাই দেই। গাহৰি মানে পোৱালিয়ে নহ'ল, এতিয়া আমি ক'ৰপৰা দিম? এইকেইটা ঘৰত থ'বলৈ হ'ব। আৰু বাকী ইয়াত 2টা আছে। ইয়াত ঠাণ্ডা বুলিকৈ খেৰ পাৰি দিছে, সিহঁতি আকৌ খেৰকেইটা খাইহে পেলাইছে। ইয়াত 2টা আছে, এইকেইটা অকণমান ডাঙৰ হৈছে। সেইজনী এজনী দিব, এজনীয়ে কেইটা দিব এতিয়া ক'ব নোৱাৰোঁ নহয়। সেইজনী নিচিনাই হয় নে কি হয় নাজানো আৰু। মানে গাহৰিত যদি লাভ হ'ব বুলি ভাবিছে, এইটো ভুল দেই, ভুল। আমাৰ নিচিনা হ'ব, কাৰণ এনেকুৱা হ'ব পাৰিছে। চাওকচোন কেনেকুৱা হ'ল এতিয়া। ইমান ডাঙৰ গাহৰি যেনিবা 4টা পোৱালি দিলে কেনেকুৱা লাগিব বাৰু। একদম লোকচান, 50,000 টকা লোকচান। আৰু পেকেট দানা খুৱাই যদি গাহৰি পোৱালি দিয়াম বুলি ভাবিছে, সেইটো আৰু লোকচান হ'ব দেই। কাৰণ ঘৰতে যদি কচু চচু আছে তেতিয়া বনাই খোৱালে বা যি কি নহওক অমিতা চমিতা। আৰু পেকেট দানা কিনি খুৱাব নোৱাৰে। আমাৰ হৰচে আনে বাৰু, হৰচে এটিঙত 40 টকাকৈ লয়। তাৰপৰা দুসাঁজ যায়। এজনীৰ কাৰণে আনে, এজনীয়ে খায়, বাকীকেইজনী পেকেট দানা তুঁহগুৰি এনেকৈ মিহলাই দিয়ে। আৰু এতিয়া পোৱালি দিয়াজনীয়ে হৰচিয়া খাই হ'লে, তাই মানে হৰচিয়া হৰচিয়াহে খায়, তাই বেলেগ নাখায়। আৰু লোকচান হ'ল এবাৰ, বহুত লোকচান হ'ল, বেয়াও লাগিছে। ইমান ডাঙৰ গাহৰিজনী 4টা পোৱালি দিছে, হয়নে বাৰু। ৰাতিখন পোৱালি দিছে গাহৰিয়ে। এইটো নাইয়ে হোৱা, চিঙাই নাই জানো, পাক খাই আছে। মাজনী দুটা হৈছে দেই, 2:30 বাজিছে, গাহৰিয়ে পোৱালি দিছে। 2টা হৈছে, গাখীৰ ওলাইছে। হা খুৱাব লাগিছিলে। 2টা দিছেহে, এইটো এটা যি জ্বলাইছে।